Hi friends, welcome to my new channel SB Blogs. আজি আচলতে ব্লগছ নবনাওঁ, আজি এটা এডুকেশ্যনেল ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। যে কি বহুতে মোক কয় যে আছাম পুলিচৰ এডমিট ডাউনলোড কৰি দি বা কিবা এডভাৰটাইজ আছে নেকি চাই দি এনেকুৱা ধৰণৰ কথাবিলাক সুধি থাকে। তো সিহঁতৰ সকলোৰে হাতে হাতে নিজৰ এণ্ড্ৰইড ফোন আছে বা স্মাৰ্টফোন থাকে, সিহঁতে নিজে চাব পাৰে। তো তেওঁলোকৰ বাবে মই এটা ভিডিঅ' লৈ আহিছোঁ, কেনেকৈ অসম পুলিচৰ এডমিট উলিয়াই বা এডভাৰটাইজবিলাক চাব পাৰি নাইবা কেনেকৈ এপ্লাই কৰিব পাৰি। তো তাৰে ওপৰত মই কিছুমান ক'ম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা অ'পন কৰি ল'ব। ব্ৰাউজাৰে হওক বা গুগলে হওক, গুগলত যাব। গুগলত গৈ SLPRB আছাম বুলি টাইপ কৰিব। তাৰপাছত মোৰ টাইপ কৰাই আছে, ডাটাটো অফ হৈছিল হ'ল। ইয়াত লিখা আছে ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ড। এইটো লিংকত ক্লিক কৰি দিব। দিয়াৰ লগে লগে অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত লৈ যাব। এইটো হৈছে অফিচিয়েল ৱেবছাইট। ইয়াত সকলো ধৰণৰ আপডেট পাই থাকিব। ইয়াত এপ্লাই কৰিব পাৰিব, এডমিট উলিয়াব পাৰিব, এডভাৰটাইজ চাব পাৰিব। ইয়াত নতুন কিবা পোষ্ট ওলাইছে, তো এডমিট কেনেকৈ উলিয়াই। ইয়াত এডমিট ডাউনলোড পৰ্টেল বুলি আছে, ইয়াত ক্লিক কৰি দিয়াৰ পিছত ক্লিক ইয়াৰ আছে, ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আহিছে কি ফোন নম্বৰ, ইমেইল ID, এপ্লিকেশ্যন ID। ইয়াত যিকোনো এটা দি দিলে হ'ব। ইয়াত দিয়াৰ পিছত আহি যাব, যিকোনো দিলে হওক। মই ইয়াত মোৰ ফোন নম্বৰটো দি দিম বাৰু। ফোন নম্বৰটো দি দিম। তাৰপিছত লগ ইন কৰি দিলোঁ। লগ ইন কৰি দিয়াৰ পিছত ইয়াত আহিছে কি ডেট অফ বাৰ্থ। ইয়াত ডেট অফ বাৰ্থটো ক্লিক কৰাৰ পিছত আপোনাৰ আহি যাব যে কি এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। তো আপুনি প্ৰথম এপ্লিকেশ্যন ID নতুবা এপ্লিকেশ্যন IDৰ পিছত হয়তো ফোন নম্বৰ নাইবা কি বুলি কয় এইটো আছিল দিলাক। দি দিয়াৰ পিছত ছাবমিট কৰি দিয়ক। দিয়াৰ পিছত আপোনাৰ ইয়াত আহি গৈছে, দেখিছে ডাউনলোড। ইয়াত ডাউনলোড কৰি দিয়ক। ডাউনলোড কৰি দিয়াৰ পিছত ইয়াত আহি গৈছে ডাউনলোড বুলি। তো ইয়াত ডাউনলোড কৰি দিলে মই হৈ গ'ল মোৰ এডমিট কাৰ্ড ডাউনলোড। মোৰ এডমিট কাৰ্ড ডাউনলোড হৈ গ'ল। তো লগ আউট হৈ গ'ল। তো সেনেকৈ আহি অফিচিয়েল ৱেবছাইট SLPRB আছামত আহি পেলাই এনেকৈ দেখিব। আপোনালোকে ইয়াত ক্লিক কৰি দিলে আপোনালোকৰ এডমিট কাৰ্ড উলিয়াব পাৰিব। আৰু এইটো হৈছে অফিচিয়েল ৱেবছাইট। ইয়াত যিকোনো ধৰণে এপ্লাই, ইয়াত পোষ্ট ওলাইছে, ইয়াত এই পোষ্ট ওলাইছে, ইয়াত এই পোষ্ট ওলাইছে, ইয়াতো নতুন পোষ্ট ওলাইছে। ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যদি ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন ভিডিঅ' পাবৰ বাবে।